Hi everyone, welcome back to my channel. It is 11টা বাজছে মই অকমান বাহিৰলৈ ওলাই যাম শপিং কৰিবলগীয়া আছে ঠিক আছে আপোনালোকো চাই থাকক মোৰ ভিডিওটো মই কি কৰো আপোনালোককো দেখুৱাই যাম ভাল লাগিলে লাইক কমেন্ট আৰু নতুন সকলে সাবস্ক্ৰাইব কৰিব এয়া অকমান বিগ বজাৰত ঘুমাইছিলো প্ৰথমতে আহিছে বহুত বস্তু এয়া পেন্টালুনা ইয়াতো বহুত ধুনীয়া ধুনীয়া বস্তু কিছুমান দেখিলো এত কুৰ্তি বিলাক বৰ ধুনীয়া কুৰ্তি আছে বেগবোৰ দেখিছে ধুনীয়া ধুনীয়া বেগ কিন্তু বেগ বিলাকত দাম আছে অলপ জুতাবোৰ ভাল দেখিছেনে বাৰু এইবোৰ ইয়াৰিং ধুনীয়া ধুনীয়া ইয়াৰিং আছে এয়া ভিতৰৰ এইবিলাকো অকমান এটো প্ৰাইসটো বেছি তথাপি ভাল লাগিছিল দেখি পেলে জিন্স মোৰ পিছে কেবাখনো দোকানতে সোমোৱা হ'ল যিমান পাৰো আপোনালোকক দেখুৱাব চেষ্টা কৰিছো দেখিছেনে কুৰ্তি বিলাক ধুনীয়া ধুনীয়া কুৰ্তি আছে এয়া কেইটামান বস্তু মই লৈ আহিছিলো তাকিতে আপোনালোকক দেখুৱাম হাই ফ্ৰেন্ডছ মই শপিং কৰি আহিলো আৰু কি আনিলো আপোনালোকক দেখুৱাম বুলি ভাবিছো নেদেখালেও বেয়া লাগিব সেইকাৰণে চাওক প্ৰথমতে মই এটা বেগ ললো বেগ দেখিলে বেগৰ প্ৰতি অলপ দুৰ্বলতা আছে যদিও দেখো মানে লৈয়ে অহা হয় এটা সৰু বেগৰ প্ৰয়োজন আছিলে সেইকাৰণে লৈ আহিলো পিনৰ চেইন এডাল আছে ভিতৰতো চেইন এডাল আছে দুটা খাপ কম বস্তু লৈ ধুনীয়াকৈ কেৰি কৰিব পৰা যাব কেনেকুৱা দেখিছে আপোনালোকে তাৰপিছত এযোৰ কাণফুলি ললো মোৰ ব্লেক শাৰীৰ লগত মিলি যাব এযোৰ কাণফুলি কেনেকুৱা দেখিছে তাৰপিছত নেল পলিশ ললো এয়া এটা গ্ৰীণ কালাৰ এইটো খুব চলিছে আপোনালোকেও ল'ব পাৰে এইটো কালাৰ এটা এইটো কালাৰ এইটো খুব চলিছে মোৰ এইটো কালাৰ খুব ভাল লাগিছে কাৰণে লৈ আহিলো এটা য়েল্লো কাণফুলি আৰু দুযোৰ লৈছিলো এইযোৰ ড্ৰেছৰ লগত যাব ফ্ৰক চুইজাৰ পিন্ধিলে পিন্ধিব পৰা যাব এইযোৰ ছোৱালীও পিন্ধিব পাৰিব ময়ো পিন্ধিব পাৰিম বুলি লৈ আহিলোঁ এইটো সেন্দুৰ হয় এইটো খুব প্ৰয়োজনীয় ন মই লটাছৰ লওঁ আৰু এই কালাৰটো অকণমান ডাৰ্ক হয় আৰু বহুত দিন যায়ও লিকুইড সেন্দুৰ আপোনালোকেও ল'ব পাৰে এইটো কালাৰ এইটো লটাছৰ হয় এইটো কোম্পানী ল'ব পাৰে খুব ভাল কিন্তু এডাল আইকনিক ল'লোঁ ব্লু কালাৰৰ ওপৰত ধুনীয়াকৈ চকুৰ পতাত আনিবলৈ ভাল লাগে ব্লু কালাৰটো ব্ৰাইট দেখি আৰু চব কাপোৰৰ লগতে মিলি যায় ল'ব পাৰে
সৰু বস্তুবোৰ ভাল পাওঁ এয়া এটা লিপষ্টিকো লৈ অহা হ'ল যদিও মাস্ক পিন্ধি থকা হয় তথাপি কেতিয়াবা খুলি ফটো চটো তোলা হয় সেইকাৰণে লৈ আহিছোঁ দুটা লিপষ্টিক আৰু সদায় লৈ থকা যে নল'লেও বেয়া লাগে একো নল'লেও লিপষ্টিকখন লওঁ কাজল লিপষ্টিকটো কেনেকুৱা দেখিছে কালাৰটো এই কালাৰটো ভাল লাগিছে এটা পিংকত লৈছোঁ এটা পিচ আৰু এটা পিংক এইটো অকণমান একেবাৰে লাইট নহয় আৰু পিংকটো দুইটা কালাৰ ভাল লাগিলে লৈ আহিলে আপোনালোকেও ল'ব পাৰে এইটো ব্ৰাইট দেখি কিন্তু ল'লে তাৰপিছত এটা আইশ্বেডো লোৱা হ'ল মই ইমান মেকআপ নকৰোঁ যদিও আনক কৰি দিওঁ নিজে ইমান নকৰোঁ ডান্স চেন্স কৰিলে ছোৱালীহঁতক কৰি দিয়া হয় এয়া ইয়াত কেইটামান কালাৰ খুব ভাল লাগিলে লৈ আহিলোঁ সেইকাৰণে ল'ব পাৰে আপোনালোকেও কেইটামান কুৰ্তি কিনিলোঁ এটা এইটো ডাৰ্কত অকণমান ৰাতি বিয়লি পিন্ধিব পৰা যাব হাতখন দীঘলে লৈছোঁ এতিয়া গৰম পৰিয়ে আছে সেইকাৰণে গৰমত পিন্ধিব পৰাকৈ লাইট লাইট কালাৰ কেইটামান ল'লোঁ এয়া গৰমতো পিন্ধিব পাৰিম ঠাণ্ডাতো পিন্ধিব পাৰিম হাতখন দীঘলে কেনেকুৱা দেখিছে মোৰতো ভাল লাগিলে সেইকাৰণে লৈ আহিছোঁ এযোৰ ল'লোঁ এযোৰ মই অনলাইনত লোৱা হয় ইয়াত এখন মাস্ক এখনো পাইছোঁ লগতে মিন্ট্ৰাত লৈছোঁ কেনেকুৱা দেখিছে এইখন মাস্ক মিলাই মিলাই ল'ব পাৰি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল